আমি ৰামধেনু নাট্যগোষ্ঠীৰ তৰফৰ পৰা চুকাফা নাটকখন আমি ইয়াত মঞ্চস্থ কৰিব লৈছোঁ আৰু এই নাটকখন এনেধৰণে আমি ৰাইজক দেখাবলৈ বিচাৰিছোঁ। এই নাটকখন থাইলেণ্ডৰ পৰা কেনেদৰে আমাৰ অসমলৈ আহি কি ধৰণে ইয়াত সকলো লগত আত্মীয়তাৰ ভাৱেৰে কেনেধৰণে ইয়াত অসম দেশ গঢ়িছিলে। আমাৰ আজি এই নাটকখন যে চলি আছে এই নাটকখনৰ পৰিচালকক আপোনালোকৰ আগত দেখাবলৈ বিচাৰিছোঁ। আহকচোন। আমাৰ চুকাফাৰ নাটকৰ প্ৰযোজক আপুনি। আচ্ছা ককাইদেউ কওকচোন নাটকখনত কি কি বস্তু উপস্থাপন কৰিছে আৰু ক'ত মঞ্চস্থ হ'ব নাটকখন? এই নাটকখন অহা 2 ডিচেম্বৰত হাঁহচোৰা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব আৰু এই নাটকখন আমাৰ পানীবিলৰ প্ৰাঞ্জল প্ৰতিম চেতিয়াদেৱৰ ৰচনা আৰু মোৰে পৰিচালনাৰ আমি এতিয়া আখৰা কৰি আছোঁ। আৰু যেনেকৈ তেওঁ পাত খাই পাৰ হৈ গোটেই বস্তুবিলাক তাত উপস্থাপন কৰা আছে। এইখিনি বস্তু উপস্থাপন কৰা হৈছে কেনেকৈ পাত খাই পৰ্বত পাৰ হৈ কেনেকৈ অসমত তেওঁ জাতি জনগোষ্ঠীৰ লগত কেনেকৈ তেওঁ গোটেই খেতি বাতিৰ পৰা আদি কৰি যিমানখিনি মানে অসমত কৰি থৈলে সেই গোটেইখিনি ইয়াত মানে উপস্থাপন কৰা হৈছে। তাকে আমি অলপভাৱে ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ। অহা 2 ডিচেম্বৰত সকলোকে অনুৰোধ জনাইছোঁ, আহক আমাৰ এই আদিৰজা চাওলুং চুকাফা আলেখ্যকণী উপভোগ কৰক। ঠিক আছে। দুজন ৰজা নাথাকে তাকে জানি মই নামনিৰ ৰাজ্যৰ ফালেকে যাব লাগিব। এনে এখন দেশ খাবলৈ যাওঁ Saulung